নমস্কাৰ প্ৰিয় দৰ্শক কি খাওঁ কিয় খাওঁ অনুষ্ঠানটিলৈ মই সংগীতাই আটাইকে স্বাগতম জনাইছোঁ। আজিৰ খণ্ডত আমি কথা পাতিম ধনিয়াৰ ঔষধি গুণ আৰু উপকাৰিতাৰ বিষয়ে। আমাৰ স্বাস্থ্যৰ বাবে ধনিয়া পাত বৰ উপকাৰী। ধনিয়াই বহু মাৰাত্মক বেমাৰ নিৰাময় কৰে। ধনিয়া পাতত আঁহ, প্ৰটিন, কাৰ্বহাইড্ৰেট, মেংগানিজ, পটাছিয়াম, কপাৰ, আইৰণ, কেলছিয়াম, ভিটামিন চি, ভিটামিন এ আদিৰে ভৰপূৰ। ধনিয়াৰ ইংৰাজী নাম হৈছে কৰিয়াণ্ডাৰ আৰু বৈজ্ঞানিক নাম হৈছে Coriander Sativum। জানো আহক ধনিয়াত কি কি ঔষধি গুণ আছে। ধনিয়া পাত যকৃতৰ আলচাৰ আৰু বদহজম ৰোধত উপকাৰী। নিয়মিত ধনিয়া পাত খালে এচিডিটিৰ সমস্যা কমি যায়। কিডনী ৰোগীৰ বাবে বৰ উপকাৰী ধনিয়া পাত। নিয়মীয়াকৈ ধনিয়া পাত খালে কিডনীৰ সমস্যা নিয়ন্ত্ৰণত ৰাখে। ধনিয়াই কেঞ্চাৰ ৰোগৰ প্ৰতিৰোধ কৰে। ইয়াত মিনাৰেল আৰু ভিটামিন থকাৰ বাবে শৰীৰত এণ্টিবডিৰ কাম কৰে। ধনিয়াই শৰীৰত তেজৰ মাত্ৰা বঢ়োৱাত সহায়ক, লগতে এনিমিয়া সমস্যাও দূৰ কৰে। ধনিয়া পাতে আলজেইমাৰ ৰোগত মস্তিষ্কৰ নিউৰন ধ্বংস হোৱা প্ৰক্ৰিয়া বাধা দিব পাৰে। ধনিয়াই ভোক বৃদ্ধি কৰে। ই পাচক ৰসৰ উৎপাদন বৃদ্ধি কৰে। ধনিয়া পাতৰ লগত নেমু আৰু মৌ ৰস মিহলাই প্ৰতিদিনে এগিলাচ খালে ভোক বাঢ়ে, লগতে ওজন কমোৱাটো সহায় কৰে। ধনিয়াৰ গুটি সেৱন কৰিলে শৰীৰৰ কলেষ্টৰলৰ মাত্ৰা হ্ৰাস পায়। ধনিয়া পাতত থকা এলকালয়ড আৰু ফ্লেভোনয়েডে জণ্ডিছসহ লিভাৰৰ আন সমস্যাসমূহ দূৰ কৰাত সহায় কৰে। লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি এই ৰসে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰি দিয়াটো সহায় কৰে। ধনিয়া পাতত লিনলিক নামৰ এবিধ এচিড থাকে, যিয়ে শৰীৰৰ বিষ কমোৱাত সহায় কৰে। ধনিয়াই পিত্ত আৰু অম্লতাৰ মাত্ৰা বৃদ্ধি প্ৰতিৰোধ কৰাত সহায় কৰে। পেটৰ গেছ, পেটৰ বিষ, পেট ফুলা, বদহজম আদি পাচনৰ লগত জড়িত সমস্যাসমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে আজিৰ পৰা আটাই ধনিয়া খাই শৰীৰটো ভালে ৰাখক, কাৰণ দেহ ভালেই মন ভাল। এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। লগতে খাদ্য বিষয়ক এনে তথ্য সমৃদ্ধ আলোচনাৰ বাবে আমাৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।